ঘৰতো একেলগে বহি থাকা ইয়াতো একেলগে কিয় বহি থাকা গোটেইকেইটাই বহুতে আমাক এটা কুৱেশ্যন কৰি থাকে बोलुका লাগিছে ধুনিয়া Hey guys, welcome back to Crazy Couple Jean Ben মই বনস্মিতা আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ আনটি নতুন ব্লগলৈ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আমাৰো ভাল আৰু এইযোৰ পিন্ধি ললো মাৰ ভাগৰ কাণফুলি এযোৰ বহুত দিনৰ পৰা পিন্ধিম বুলি ভাবি আছিলোঁ পিন্ধিলো এই পিন্ধাই দিলে মোৰ মানে একদম পিন্ধিব বহুত বেছি দিগদাৰ হৈ থাকে কাৰণ নিপিন্ধো ন কেতিয়াবা পিন্ধো যেতিয়া একদম বিষায় মোৰ আৰু ই এতিয়া যাব ওলাইছে কিন্তু যাব ওলোৱাৰ আগতে চাপ টিফিন খাই পুৰা ৰেডি মানুহৰ ঘৰত যাব কিন্তু খাই শেষ কৰিল টিফিন আৰু এইফালে মোবাইল টিপি আছে তেতিয়াৰে পৰা বল এতিয়া যাব এতিয়া ৰেডি আমি গিফট হৈ গ'ল জুবিনদাৰ গান শুনি শুনি গোটেইবোৰ এনেকৈ পঢ়ি আছে গৈ আছোঁ মৰমৰ পোহৰ লৈ জ্বলিছে তৰা সঁচা কথা চাগে তুমি নাজানা তুমি তো মোৰে হয় বতাহে তাকে মুদুলি মুদুলি শৰতৰ শেৱালি সেন্দুৰীয়া ৰ'দ হৈ মৰমৰ নৈ মাইকি হ্যাপি বার্থডে কৈছে মাহীহঁতৰ ঘৰ আহি পালোঁ একচুৱেলি মাহীহঁতৰ আজি ঘৰ লোৱা আছে নতুনকৈ ঘৰ এটা লৈছে তো পিটিককৈ আপোনালোকক দেখাই দিওঁ যে মানে কেনেকুৱা হয় আজিতো বাৰু খেলি মেলি হৈ আছে বহুত বেছি মানুহ ন আৰু ইফালে গৰম তথাপিও একদম ভালকৈ একবাৰ পুটুককৈ দেখাই দিওঁ আপোনালোকক এইটো মাহী আৰু মহাৰ ৰুমটো বাবা আৰু বাবু শুই আছে ইয়াত একচুৱেলি আজি অকণমান বস্তুবোৰ খেলি মেলি হৈ আছে যিহেতু বহুত মানুহ আৰু এইখন ড্ৰেছিংখন আৰু মাহীয়ে ইয়াতে এটা লাইট লগাই লৈছে এনেকৈ ইয়াতে পূজা ঘৰটো মানে থাপনাখন পাতিছে আৰু এইফালেদি এখন বেলকনিও আছে গোটেই ৰাস্তাটো দেখা পায় এইটো আকৌ কিটচেনটো এই লিভিং এৰিয়াটোত আমাৰ গোটেই ঘৰৰ মানুহবোৰ বহি আছে চবে চাহ খাই আছে আৰু বেষ্ট পাৰ্ট হ'ল যে লিভিং ৰুমটো ইয়াতে এখন ভাল শ্লাইডিং ড'ৰ আছে আৰু এইফালেদি এয়া বেলকনি আৰু এইখন আঁকিছে মোৰ চুটকি মানে মোৰ ভণ্টিয়ে এইটো হ'ল যে মোৰ চবতকৈ ভাল লগা ৰুম মানে চুটকিৰ ৰুম একদম ধুনীয়া চ'ভাৰ আৰু এই হ'ল যে এইটো মিনি এটা লাইব্ৰেৰী তাই কিতাপ পঢ়ি খুব ভাল পায় সেইকাৰণে এনেকৈ বনাই লৈছে ইয়াতে এটা গিটাৰ থৈ দিছে বেষ্ট কৰ্ণাৰ সদায় মোৰ লাগে যেতিয়া মিৰৰ দেখা পাওঁ মিৰৰখন থকাৰ কাৰণে মোৰ খুব ভাল লাগিছে আৰু শ্বেপটোও ভাল লাগিছে একদম চাৰ্কেলত এতিয়া আহি গ'লোঁ খাব আৰু বহুত বেছি ভোক লাগিছে যিহেতু এতিয়া 3টা বাজিবই হ'ল আৰু আমি ফাৰ্ষ্ট খাব আহিছোঁ বাবু মই আৰু বাবা আৰু মই এইবোৰ চাটনি কিবাকিবি পাপৰ এনেকৈ লৈ লৈছোঁ ঢেৰ বস্তু আছিলে কিবাকিবি মইতো পোলাওৱে লৈছোঁ আৰু এইফালে পনীৰ আৰু মই এই কোফতাটো মই বহুত বেছি ভাল পাওঁ চ' কোফতাও লৈ লৈছোঁ আৰু মটন আছিলে চ' মটনটো লৈছোঁ কিন্তু মটন মই সিমান এটা ভাল নাপাওঁ চ' মটন অকণমান লৈ লৈছোঁ চ' এতিয়া আৰু বঢ়িয়াছে খাই ল'লে হ'ল আৰু গোটেইখিনি একেলগে লৈ লৈছোঁ যেন আৰু পিছত উঠি আহিব নালাগে ঐ কেনেকুৱা লাগিল তোৰ বঢ়িয়া লাগিছে বহুত ভাল লাগিছে খানা বহুত ভাল লাগিছে খানা মজা আৰু ঘৰটোও ভাল লাগিছে কিন্তু ন ঘৰটো ভাল লাগিছে আৰু এতিয়াও ভাল লাগি আছে সেইটোৱে প্ৰত্যেকজন মানুহ আহে মাত দিয়ে সঁচা চবে আৰু বহুতে আমাক এটা কুৱেশ্যন কৰি থাকে দুইটা তই মই কৰি কিয় মাতোঁ মানে ৰেণ্ডম কুৱেশ্যন এইটো আমাক আজিকালি য'তেই গ'লেও আমাক সুধি থাকে ন আনি ধন্যবাদ থেংক ইউ তো কথাটো হ'ল একচুৱেলি ফাৰ্ষ্টতে তাক যেতিয়া লগ পাইছিলোঁ ন লগ পোৱাতে মই কৈছিলোঁ যে আপুনি বুলি মাতিম নেকি সি কয় যে নালাগে তই বুলি মাত তাৰপিছত মাতি বহুত দিনৰ পিছত মাতিছোঁ কিন্তু এনেকৈ মাতি পূৰা হৈ গ'ল এতিয়া তুমি বুলি মাতিব লাজ লাগে ন
সেইকাৰণে তই বুলি মাতা আপুনি বুলি মাতা কুৱেশ্যনটো মোৰ মাথাত এইকাৰণে আহিছিল কাৰণ মই দেখিছিলোঁ মায়ে পাপাক সদায় আপুনি বুলিয়ে মাতে সেইকাৰণে মই ভাবিলোঁ আপুনি বুলি মাতিব লাগে নেকি তাৰপিছত সি ক'লে নাই তই বুলি মাত কিন্তু সিয়ে আৰম্ভ কৰিছিল তই বুলি মাতা তাৰপিছত মোৰো হেবিট বনি গ'ল আৰু এতিয়া গৈ আছোঁ ঘৰ বহুত বঢ়িয়া লাগিল গোটেই দিনটো এনেকৈ এনজয় কৰিলোঁ আৰু ঠিকছে খালোঁ আৰু মই যেতিয়াই ডাইট কৰিম বুলি ভাবোঁ তেতিয়াই কিবা কিবি নহয় কিবা কিবি আহি যায় পাৰ্টি আৰু খাব লগা হয় উপায়ো নাই দেখিলেতো খাব মন যায়ে বাৰু চ' ভিডিঅ'টো এইখিনিতে সামৰিছোঁ প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব পাহৰি নাযাব বাই এভৰিৱান টেক কেয়াৰ